আৰু তাৰ ঢেৰ কাহিনী আছে এবাৰ CM আহি আছে আমাৰ তৰুণ গগৈ তাক ৰখাই দিলে চানমাৰী ফ্লাইঅভাৰৰ ওপৰত পুলিচে কৈছে CM আহি আছে আপুনি ৰ'ব লাগিব পিছত ৰ'ব লাগিব পিছফালে গীটাৰখন আছিলে গীটাৰখন উলিয়াই ল'লে CM ছাৰক ৰখাম এটা গান শুনাম ইয়াতে এতিয়া সেই CM ছাৰক ৰখাই পেলাই সেই গান এটা শুনাব লাষ্টত পুলিচে কৈছে যে প্লিজ আপুনি যাওক মোৰ চাকৰিটো যাব গতিকে সি তেনেকুৱা মক্কেল মানে সি সেইকাৰণে তাক ভাল লাগে আৰু বিন্দা আছে একো নাই তাৰ অৰূপক ভাল পাওঁ তাহাঁতৰ গ্ৰুপটো বৰ ধুনীয়া আৰু অসমত চাগে প্ৰথম অকল সিয়ে লুঙি পিন্ধি পেলাই গান গায় অসমীয়া ট্ৰেডিশ্যন লুঙি পিন্ধে আৰু সেইটো লৈ পেলাই কোনোবাই লিখিছিলোঁ তাৰ বিষয়ে বাট হি ইজ কেয়াৰিং হিজ ট্ৰেডিশ্যন বঢ়িয়া ল'ৰা বঢ়িয়া কাম কৰি আছে এবাৰতে কোনোবা এটা পুলিচক ভজা মাছ খুৱাই দিছে ৰাস্তাত তাক ৰখাই দিলে তাৰ লাইচেঞ্চ নাই সি মাছ ভাজি পেলাই লৈ আহিছে ঘৰত খাবগৈ সি লাষ্টত পুলিচটোক কৈছে আপুনি যে মোক 10 মিনিট ৰখালে মইতো একদম গৰম গৰম মাছ লৈ আহিছিলোঁ ঘৰত ভাত খাম মাছ ঠাণ্ডা হৈ গ'ল কিন্তু অকলে মই কিয় কষ্ট খাম আপুনি 1 পিচ মাছ খাব লাগিব পুলিচটোক ৰখাই পেলাই মাছ উলিয়াই 1 পিচ মাছ খুৱাই গৈছে লাষ্টত পুলিচে কৈছে যে প্লিজ আপুনি যাওক উল্টা পুলিচক কাম কৰিছে পুলিচে মানে সদায় তাক দেখিলেই পলায় এনেকৈ মাতি দিলে হ'ল দাদা বুলি কৈ দিলে পুলিচে কয় নমস্কাৰ যাওক 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 ঘৰত যাওক চ' সেইটো হৈছে অৰূপ মোৰ কমৰেড এজন খুব ভাল সতীৰ্থ